Hello friends, আপোনালোকে চাই আছে আসামিজ আডা ইউটিউব চেনেল আৰু আজি লৈ আহিছো আপোনালোকৰ কাৰণে এটা স্পেশাল ভিডিও। এই ভিডিওটো স্পেশাল এটা কাৰণে কাৰণ আপোনালোকে সকলোৱে কৈছিলে যে এপিএসসি মেইনছৰ এক্সাম অসমীয়াত লিখি পাছ কৰা কোনোবা এজনৰ আপোনালোকক ইন্টাৰভিউ লাগে বুলি কৈছিলে। সো আজি মই উপস্থিত আছো সৰ্দাৰ সম্পক শৰ্মা ছাৰৰ লগত। তেখেতে এইবাৰ যে সত্যঘোষিত এপিএসসি এক্সাম আছিলে তেওঁ গোটেই অসমীয়াত লিখিছিলে। মানে মেইনছৰ যি এক্সাম আছিলে সেই এক্সাম তেওঁ অসমীয়াত লিখি পেলে তেওঁ 7 নম্বৰ ৰেংকত মানে ALRSৰ পৰা সিলেকশন পাইছিলে। গতিকে স্যাৰ আপোনাক স্বাগতম জনাইছো আমাৰ চেনেললৈ। নমস্কাৰ, স্বাগতম। সো স্যাৰ আপোনাক প্ৰথমে জানিব বিচাৰিম আপোনাৰ কৰ্মজীৱনৰ বিষয়ে, মানে আপুনি আগতে কেনেকৈ কি কৰি আছিলে সেই বিষয়ে জানিব বিচাৰিম। মই কটন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰাৰ পাছত প্ৰথমে সাংবাদিকতা কৰিছিলোঁ। সাংবাদিকতাৰ সৈতে কিছু বছৰ জড়িত থাকোঁতে মোৰ অসমীয়া আৰু ইংৰাজী এই দুয়োটা ভাষাত মোৰ অকণমান দখল বাঢ়িলে। তাৰপিছত মই লিখা মেলা কৰিলোঁ। আজিৰ তাৰিখতো মই লিখা মেলা কৰি আছোঁ আৰু মই ক'বলৈ অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে মোৰ এই দুখন কিতাপো আছে। এখন চেমনীয়াৰ কাৰণে উপন্যাস আৰু এখন ৱাৰিয়ৰবিলাকৰ জীৱনী। আজি নহওক এনেকৈ মই কম সৰু সুৰাকৈ হ'লেও লিখা মেলা কৰিলোঁ, আৰম্ভ কৰিলোঁ। তাৰপিছত মই এতিয়া প্ৰান্তিকতো লিখা মেলা কৰি আছোঁ। মই মূলতঃ সাংবাদিক আছিলোঁ, পিছত দৈনিক অসমত মই এনেকৈ সাংবাদিকতা কৰিলোঁ। বিস্ময় চবেই জানে, জনপ্ৰিয় বিস্ময়তো মই অংশকালীন উপসম্পাদক হিচাপে কাম কৰিছোঁ, প্ৰিয়সখীতো কাম কৰিছোঁ, অসমীয়া প্ৰতিদিনতো কিছুদিন কাম কৰিছোঁ, তাৰ আগতে মই জনসাধাৰণ নামৰ পেপাৰ এখনত কাম কৰিছোঁ। তেনেকৈ মই সাংবাদিকতাৰ কৰ্মজীৱন আৰম্ভ কৰি 2019 চনত মই চাকৰিটো অকণমান সলনি কৰিলোঁ। মই পাঠ্যপুথি নিগমলৈ গ'লোঁ। পাঠ্যপুথি মানে আপুনি সাংবাদিকতাৰ পৰা পিছত আকৌ চৰকাৰী চাকৰিলৈ আহিব? এইটো আচলতে সম্পূৰ্ণ চৰকাৰী নহয়, নিগমৰ চৰকাৰী চাকৰি, তথাপিও চৰকাৰী। কাৰণ মোৰ দৰমহা যিয়ে নহওক চৰকাৰৰ ৰাজকোষৰ পৰা আহে, গতিকে চৰকাৰী বুলিয়ে ক'ব লাগিব। তাত মই সাংবাদিকতা কৰি থকাৰ সময়তে APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিলোঁ আৰু পৰীক্ষা কেইবাবাৰো দিলোঁ আৰু সেইমতে মই সাক্ষাৎকাৰো দিছিলোঁ, কিন্তু মই সফল হ'ব পৰা নাছিলোঁ। মই আচলতে সেইটো জানিব বিচাৰিছিলোঁ যে আপুনি এইবাৰতো অসমীয়াত দিছে বাৰু, গতিকে সেইখিনি দিলে আমি আহিম লাহেকৈ। আপুনি ধৰক আগতে কিমানবাৰ আপুনি এনেকৈ এটেম্প দিছিলে APSC? আগতে মই 4বাৰমান দিছোঁ। 4বাৰ তেতিয়াতো আপুনি মেইনছো পাইছোঁ বুলি কৈছিলে? হয় হয়। তেতিয়া আপুনি কি কৰিছিলে? তেতিয়া ধৰক আপুনি অসমীয়াত লিখিছিলে নে ইংলিছত? আচলতে APSCৰ কথাটো এনেকুৱা, প্ৰিলিমছ চবেই জানে এইটো, প্ৰিলিমছ, মেইনছ আৰু ভাইভা 3টা ষ্টেজ থাকে। প্ৰিলিমছৰ অসমীয়াৰ খুব বিশেষ তাতে প্ৰয়োজন এইকাৰণে নাই, প্ৰিলিমছৰ বেছিখিনি প্ৰশ্ন অবজেক্টিভ MCQ থাকে, সেইমতে প্ৰশ্ন উত্তৰ কৰিব লাগে। বাকী থাকিল মেইনছখিনি। মেইনছত হ'ল কি ইংৰাজী, জেনেৰেল ইংলিছ কয়, আৰু জেনেৰেল ষ্টাডিজ, সাধাৰণ জ্ঞান, এই দুখন প্ৰশ্ন কাকত থাকে। সেই দুখনৰ 300 নম্বৰ থাকে আৰু 2টা ছাবজেক্ট চিলেক্ট কৰি ল'ব লাগে। এতিয়া মই হৈছে কি, আগতে মই হিষ্ট্ৰী লৈছিলোঁ আৰু অসমীয়া লৈছিলোঁ। মানে আগতে যি দিছিলে আপুনি? হয়, সেইটোৱে। টোটেল এই 4টা ছাবজেক্টৰ পৰীক্ষা দিব লাগে। তাৰে 2টা ধৰা বন্ধা থাকে, জেনেৰেল ইংলিছ আৰু জেনেৰেল ষ্টাডিজ। বাকী 2টা নিজে চিলেক্ট কৰিব লাগে। মই অসমীয়া লৈছিলোঁ এইকাৰণে, অসমীয়া সততে পঢ়া শুনা কৰি থাকোঁ, অসমীয়া লিখা মেলাও খুব বৰ বেয়া নহয়, গতিকে মই অসমীয়া এটা মোৰ মানে প্ৰথমতে অসমীয়াৰ প্ৰতি আগ্ৰহ আহিছিলে। ছেকেণ্ডতে মোৰ হিষ্ট্ৰীৰ প্ৰতি অলপ সৰুৰে পৰাই আগ্ৰহ আছিল। হিষ্ট্ৰী সম্পৰ্কে মই যথেষ্টখিনি গৱেষণাও কৰিছোঁ। সেইকাৰণে ভাবিলোঁ হিষ্ট্ৰীকে লওঁ। মই হিষ্ট্ৰীলৈ বহুত কেইবাৰ চেষ্টা কৰিলোঁ, কিন্তু হিষ্ট্ৰীত মানে কি হয়, মই ছেকেণ্ড পেপাৰখনৰ নম্বৰ কম হয়, আৰু মই কি হয় অসমীয়া বাদ দি বাকী 3খন পেপাৰেই মই ইংৰাজী মাধ্যমত লিখিছিলোঁ। গতিকে মই ধৰি ল'লোঁ ইংৰাজীত এনেকুৱাও হয়, ইংৰাজীত চবেই ইংৰাজীত লিখে, ময়ো ইংৰাজীত লিখিলোঁ। গতিকে ইংৰাজীত বহুত চইচৰ মাজত হয়তো মোৰ মানে সেইমতে ষ্টেণ্ড আপ টু দ্য মাৰ্ক হয়তো হোৱা নাছিল। এইবাৰ মই ভাবিলোঁ যে পৰীক্ষা আৰু দিনে দিনে বয়স বেছি হৈ আহিছে, পৰীক্ষাও দিবলৈ আৰু অসুবিধা, সঁচা কথাটো ক'বলৈ হ'লে। তাৰপিছত ভাবিলোঁ এইবাৰ মই মিডিয়ামটো সলাই লওঁ। এইবাৰ মানে আপুনি কি মানে এইটো কি কৰিম বুলি ভাবিছিলে? মিডিয়ামটো যে চেঞ্জ কৰিলে, মানে ইংলিছৰ পৰা যে আপুনি ভাবিলে অসমীয়াত পৰীক্ষা চাকৰি কৰি চাবলৈ, মই বোলো অসমীয়া লিখি পাব পাৰি নে নোৱাৰে? আৰু যদি আপুনি নাপালেহেঁতেন বা আপুনি লাগিলে পাই গ'ল, যদি নাপালেহেঁতেন কি কৰিলেহেঁতেন? নাই, তেনেকুৱা কথা নাই, কিন্তু মই এইটো কথা ভালদৰে এটা কথা প্ৰমাণ হ'ল যে পৰীক্ষাত মই নাপালে এইটো কথা প্ৰমাণ হ'লহেঁতেন যে অসমীয়াত কিন্তু লিখিব পাৰি, কাৰণ মোৰ কেণ্ডিডেটছাৰটো ৰিজেক্ট নহ'লহেঁতেন বা পৰীক্ষাত মোৰ মানে অসমীয়াত লিখাৰ কাৰণে পৰীক্ষাত উলিয়াই দিব নোৱাৰিলেহেঁতেন।
মই অসমীয়াত লিখিছে আৰু বহি চেক নকৰোঁ সেইটো নহয় তেনেকুৱা নহয় মই অসমীয়াত লিখিলোঁ কোনোবা স্ক্ৰুটিনাইজাৰে শ্ৰদ্ধেয় স্ক্ৰুটিনাইজাৰে স্ক্ৰুটিনি কৰিলে ধৰক APSCয়েও অসমীয়া মাধ্যমটো স্বীকৃতিও দিয়া হোৱাৰ নিচিনা হ'ল মই যিহেতু আজি সফল হ'ব পাৰিলোঁ ভগৱানৰ কৃপাত অসমীয়া মাধ্যমটো এটা স্বীকৃতি পোৱাৰ নিচিনা হ'ল গতিকে আৰু মই যিমান দূৰ জানো অসমীয়া বুলি নহয় যাতে বড়ো বাংলা সেইবিলাকতো মিডিয়ামত লিখিব পাৰে আৰু এটা কথা প্ৰশ্নখিনি কিন্তু ইংৰাজীতে থাকিব প্ৰশ্ন অসমীয়াত নাহে কিন্তু প্ৰশ্নখিনি অনুবাদ কৰি ল'ব পৰা কেপাচিটিখিনি যদি থাকে তেতিয়াহ'লে মেথছৰ এক্সামত ধৰক আপোনাৰ প্ৰশ্ন কাকতখনত চব ইংলিছতে থাকিব প্ৰশ্নবোৰ আপুনি পঢ়ি অসমীয়ালৈ নিজে মানে মই এটা সৰু উদাহৰণ এটা দিছোঁ মই এবাৰ এডুকেশ্যন লৈছোঁ এডুকেশ্যনৰ প্ৰতিখন দুখন পেপাৰ প্ৰতিটো প্ৰশ্নই তাতে ইংৰাজী মাধ্যমত আহিছে কিন্তু মই কোনটো কি প্ৰশ্ন কি বিচাৰিছে উত্তৰ বিচাৰিছে সেইটো মই বুজি পাইছোঁ গতিকে মই সেইমতে অসমীয়া মাধ্যমত ঠিক তেনেকৈ জেনেৰেল ষ্টাডিজতো প্ৰতিটো প্ৰশ্ন ইংৰাজীত আহিছে কিন্তু মই কোনটো প্ৰশ্নই কি উত্তৰ বিচাৰিছে মই বুজিছোঁ গতিকে সেইমতে মই অসমীয়াত লিখিছোঁ আৰু অসমীয়াখনটো অসমীয়া যিহেতু লেংগুৱেজ পেপাৰ গতিকে মই অসমীয়া হিচাপেই অসমীয়া মাধ্যমতে লিখিবলগীয়া হৈছে গতিকে মই ক'বলৈ গ'লে জেনেৰেল ইংলিছখনহে অকল ইংলিছত লিখিব লাগিব বাকী গোটেইকেইখন মই অসমীয়া মাধ্যমতে লিখিছোঁ তো আপোনালোকে নিশ্চয় গম পালে যে আপোনালোকে সকলোৱে সুধি আছিলে যে মেইনছৰ এক্সামত গোটেইখিনি পেপাৰ মানে কেৱল ইংলিছ ছাবজেক্টটো বাদ দি বাকী গোটেইখিনি আপোনালোকে ইচ্ছা কৰিলেও অসমীয়াত লিখিব পাৰি আৰু আমাৰ সফল উদাহৰণ সফল উদাহৰণে ছাৰ আমাৰ লগত এতিয়া বহি আছে বৰ্তমান তো ছাৰ এইখিনি এটা কথা সুধোঁ যিহেতু আপুনি অসমীয়াত লিখিম বুলি ভাবি ল'লে এতিয়া ধৰক অসমীয়াত আমাৰ ষ্টাডি মেটেৰিয়েলছ পাবলৈ খুব টান বা যিকোনো বেলেগ লেংগুৱেজত হ'লেও ইংলিছটো ধৰক সহজতে উপলব্ধ এতিয়া আপুনি মানে কেনেকৈ ষ্টাডি এইখিনিতে আহে অনুবাদ কৰিব পৰা কেপাচিটিটো আমাৰ ষ্টাডি আমাৰ কিমান এতিয়া কথাটো এনেকুৱা মই অসমীয়া মাধ্যমত লিখিছোঁ মানে তাৰ মিনিং এইটো নহয় যে মই ইংৰাজীত দুৰ্বল মই ইংৰাজীত ছাবজেক্ট মেটেৰিয়েলবিলাক পঢ়িছোঁ আৰু পঢ়িব ইংৰাজীত এইটো মানে তুমি যিটো কথা কৈছা মানে ইংৰাজীত কিতাপবোৰ সহজে পায় বা যিকোনো ৱেবছাইটত হ'লে ইংৰাজীতে সহজতে পায় গতিকে সেইটো অসমীয়া কৰি ল'ব পাৰিলে মোৰ সেইটো অনুবাদৰ দক্ষতাটো কিন্তু মোৰ আছিল ভালদৰে আছিল আৰু বহুতে কয় যে এই ইংৰাজী শব্দটোৰ অসমীয়া কি হ'ব নাজানে কিন্তু মোৰ সেই কেপাচিটিটো আছে আজিৰ তাৰিখতো মই ভালদৰে অনুবাদ মই ভালকৈ কৰিব পাৰোঁ বুলি মোৰ আত্মবিশ্বাস এটা আছে মোৰ সেই ক্ষমতাটোৰ মানে মোৰ কেপাচিটিটো মই প্ৰয়োগ কৰিবলগীয়া হৈছে তাৰমানে মই পঢ়িছোঁ ইংৰাজীত বুজিছোঁ অসমীয়া আৰু মেটেৰিয়েলছ আপুনি ইংলিছতে পঢ়িছোঁ কিন্তু লিখাটো খালি এক্সামতহে আপুনি লিখিছে আৰু এটা কথা এইখিনিতে মই কওঁ মানে যিহেতু APSCয়ে পৰীক্ষাটো পাতে গ্ৰেজুৱেট লেভেলত আমাৰ বহুত মানে ইউনিভাৰ্চিটি কোৰ্চ অসমীয়া মিডিয়ামতে আছে ৰাজনীতি বিজ্ঞান পলিটিকেল চায়েন্স এতিয়া আপুনি বহুত অসমীয়া মিডিয়ামতে পঢ়িব পলিটিকেল চায়েন্সৰ গ্ৰেজুৱেশ্যন কৰি আছে ল'ৰাই সেইবিলাক কিতাপ কিন্তু পঢ়িব লাগে কিন্তু কথা হ'ল এটা কথা মানে মিডিয়ামটো APSCত বেৰিয়াৰ নহয় কিন্তু লেক অফ ষ্টাডি যদি পঢ়াত যদি কাৰোবাৰ ঘাটি থাকে প্ৰিপাৰেশ্যনত ঘাটি থাকে সেইটোহে বেৰিয়াৰ আৰু এইখিনিতে এটা এতিয়া আপোনাক কথা সুধিম যে যিহেতু আমাৰ আজি মূল এক্সাম মানে মেইনছ এক্সামৰ আগত বহুতে ধৰক আপোনাৰ লিখা প্ৰিপাৰেশ্যনটো কৰিব লাগে আপুনি সেই অসমীয়াত লিখা প্ৰিপাৰেশ্যনটো কেনেকৈ কৰে সেইটোৱে মানে ঘৰত আপুনি তেনেকৈ টাইম লৈছিলে নে লিখিছে আচলতে মোৰ সেইটোত অলপ সাংবাদিকতা থকাৰ কাৰণে সুবিধা হৈছে কাৰণ মই তাত লিখিছিলোঁ আৰু মানে কি চবেইতো জানে লেখা মেলা কৰা মানুহে সাধাৰণতে মান্য অসমীয়াটো লিখে মানে কি যিটো লেংগুৱেজ মানে মানুহে ভাল পায় পঢ়ি বা যিটো চফ্ট কোমল লেংগুৱেজ সেইটো ভাষাতে লিখে আৰু এইখিনিতে এটা কথা সুধিম যে অসমীয়া লিখা বুলি কওঁতে লেখাৰ এটা ষ্টেণ্ডাৰ্ড থাকে ধৰক কিছুমানে একেখিনি বস্তুকে এটা সহজ ভাষা লিখিব পাৰে কিছুমানে সেই একেখিনি বস্তুকে কিছুমান ধৰক একদম সাহিত্যৰ লেংগুৱেজত লিখিব পাৰে এতিয়া ধৰক মই ভাবোঁ যে কোনটো লেংগুৱেজত লিখিলে আপুনি বেছি ভাল এতিয়া জেনেৰেল ষ্টাডিজত অতিমাত্ৰা সাহিত্য কৰিবলৈ গৈতো লাভ নাই গতিকে কথাটো যিটো বোলে আৰু সেইটো যদি কৰিব খোজে অসমীয়াৰ কবিতা গল্পৰ যিবোৰ প্ৰশ্ন আহিব বা সেই যিখন প্ৰশ্ন থাকিব তেওঁ সেই ছাবজেক্টটো লৈ তাতে সাহিত্যখিনি উজাৰি দিব পাৰে কিন্তু হৈছে কি জেনেৰেল ষ্টাডিজত এতিয়া আমাৰ বাৰতে প্ৰশ্ন এটা আহিছিল আছাম ট্ৰিবিউন আৰু দৈনিক অসমৰ সম্পাদক কোন এতিয়া সেইটোত মই কি মোৰ সাহিত্য লগাই লিখিম মই চিম্পলি মানে সাধাৰণভাৱে লিখি দিওঁ আছাম ট্ৰিবিউন আৰু দৈনিক অসমৰ সম্পাদক অমুক এজনে সম্পাদক দেই তেতিয়া এজনে আছে আচ্ছা যি নহয়
তেনেকুৱা কথা গতিকে জেনেৰেল ষ্টাডিজত মানে হওক বা অন্য এটা এডুকেশ্যনতে মই বাৰু কি সাহিত্য লগাই লিখিম কিন্তু যিখন মই অসমীয়া পেপাৰ দিছোঁ তাত মই যিহেতু অকণমান সাহিত্য চৰ্চা মই কৰোঁ তাত মই কোমলভাৱে ভাষাটো লিখিছোঁ মোৰ ভাষাখিনিও মোৰ বাক্যখিনি বাৰু খুব দুৰ্বল নাছিল মই সেই কথা কনফিডেণ্টলি ক'ব পাৰোঁ যিহেতু ইমান দিনে অসমীয়া চৰ্চা মই কৰিয়ে আছোঁ গতিকে এক্সামিনাৰে মানে বুজি পোৱা ধৰণে আৰু সৰল পোনপটীয়া হ'ব লাগে সৰল আৰু পোনপটীয়া ধৰণে কথাখিনি ভাষাটো লিখিলে একো কথা নাই ইংৰাজীৰ ক্ষেত্ৰতো সেইটোৱে কথা কিন্তু ইংৰাজীত তাৰ অসুবিধা আছে বেছিভাগে ইংৰাজীত এটেম্প কৰে ৩,০০০ ল'ৰা ছোৱালী যদি দিয়ে তাৰ ভিতৰত ১০০টাহে হয়তো অসমীয়াত এপ্লাই হ'ব বাকী ২৯ ২০০৯টো ইংৰাজীত দিব গতিকে ইংৰাজীত এখন সাগৰ হৈ যায় গতিকে ইংৰাজীত মানে কোনে ভাল লিখিছে কোনে বেয়া লিখিছে বহুত সময়ত মানে মোৰ ব্যক্তিগত লিখা বা ইংলিছ পঢ়া তেওঁলোকে চোৱা সেইটোৱে আৰু অসমীয়াখন অলপ বেছি ভালকে চাগে বা বেলেগ এনেকুৱা হ'ব বেলেগ স্ক্ৰুটিনাইজাৰ আনি হয়তো চাবলগীয়া হৈছে এইবাৰ আপোনালোকে মানে যিবাৰ এটেম্প কৰিলে তাৰপিছত এইবাৰলৈ ধৰক আমাৰ যিটো চিলেবাছ APSC চিলেবাছটো সম্পূৰ্ণ এটা পৃথক কৰি দিলে মানে বেলেগ কৰি দিলে UPSCৰ নিচিনা কৰি দিলে মানে ধৰক জেনেৰেল ষ্টাডিজৰ পেপাৰ বঢ়াই দিলে আপোনাৰ অপশ্যনেল পেপাৰ এখনে ল'ব পাৰে তেনেকুৱা কথা ইয়াৰ ওপৰত আপুনি কি ক'ব নাই এইবাৰ হয় মানে APSCয়ে এইবাৰ বেছিখিনি বুলিয়ে ক'ম আৰু মই মোটামুটি 85 to 90% UPSCৰ চিলেবাছখনে ফ'ল' কৰিছে হা এতিয়া কথাটো হৈছে কি ইয়াৰ যোগেদি ষ্টুডেণ্টখিনি দুটা লাভ হ'ব যে একে সময়তে UPSC APSC দুয়োটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে সেইটো এটা সুবিধা এটা হ'ব আৰু তাৰ লগতে অসমীয়াৰ যিখিনি দশম শ্ৰেণীলৈকে অসমীয়া পঢ়ি আছিল তেওঁলোকে অসমীয়াৰ আকৌ স্পেচিয়েল পেপাৰ এখন দিব লাগিব সেইটো এটা কথা হৈছে এতিয়া মই ভাবোঁ যিহেতু মানুহখিনি অসমতে চাকৰি কৰিব অসমীয়া ভাষাটোৰ ব্যৱহাৰখিনি জানিলে সুবিধা আৰু আমাক আনকি বহুত ছিনিয়ৰ অফিচাৰে ব্যক্তিগতভাৱে আগতে কৈছিল তোমালোকে যদি ভাইভা এটেম্প কৰিবলৈ যোৱা তাৰ আগতে অসমীয়াটো ভালকৈ জানি লোৱাই ভাল আৰু এটা কথা কোনোবাই যদি মেইনছ ক্লিয়াৰ কৰি পৰীক্ষা দিছে তেওঁৰ যদি আত্মবিশ্বাস আছে যে মই পাছ কৰিম তেওঁ অসমীয়া ভাষাটো অন্ততঃ যদি নাজানে শিকিবলৈ চেষ্টা কৰা ভাল এইকাৰণে ভাল অসমত থাকিলে কেৱল অসমীয়া ক'লেও নহয় মানে পাৰিলে লিখিব পাৰিলে ভাল বেছিকৈ মই এটা কথা ভাবি ভালেই লাগে যে যিখিনি এটেম্প কৰে তেওঁলোকে অসমীয়া ভাষাটো জানে বা অসমীয়া ভাষাটো পঢ়িছে কিন্তু কথা যে কোনোবা কাৰণত কিবা কাৰণত বাহিৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালী থাকিব পাৰে দেউতাকৰ চাকৰি সূত্ৰে বাহিৰত বহুদিন পঢ়া শুনা কৰা থাকিব পাৰে তেওঁলোকে অসমীয়া ভাষাটোৰ সৈতে হয়তো পঢ়া শুনা ক'ব জানে কিন্তু লিখা মেলা হয়তো আখৰ চাখৰ নাজানে কিন্তু তেওঁলোকে মানে যদি ভাইভাৰ পৰীক্ষাটো ভাল হয় তেওঁলোকে কিন্তু অসমীয়া শিকিবলৈ অন্ততঃ 2-3 মাহ অসমীয়া শিকি লোৱা ভাল কিন্তু ইয়াত তেনেকুৱা কথা আছে নেকি যে ক্লাছ 10লৈকে আছামিজ মানে ছাবজেক্টটো থাকিবই লাগিব বুলি তেনেকুৱা কথা নাই যিসকলে পঢ়া নাই তেওঁলোকে অসমীয়াৰ পেপাৰখন দিব নালাগে কোনোবাই যদি অসমীয়া পঢ়া নাছিল তেওঁলোকে অসমীয়া পেপাৰখন দিব নালাগে তাৰ ঠাইত APSCয়ে কিহৰ পেপাৰ দিবলৈ নিদিব মই গম পোৱা নাই এতিয়ালৈকে কিন্তু মানে অসমীয়া যাৰ 10লৈকে আছিল তেওঁলোকে অসমীয়া পেপাৰ এখন দিব লাগিব তো ছাৰ এতিয়া এটা কথা জানিম ধৰক যি আমাৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো মানে ধৰক মেইনছ পৰীক্ষাৰ পিছত যিটো ইণ্টাৰভিউ হয় এই ইণ্টাৰভিউ আপুনি কি মেডিয়ামত দিছিলে ইণ্টাৰভিউ হৈছে মানে APSCৰ পৰীক্ষাটোত মানে প্ৰথম দুটা ষ্টেজ পাৰ হ'লে ইণ্টাৰভিউটো 3 নম্বৰ ষ্টেজ তাৰপিছত ৰিজাল্ট ওলায় ইণ্টাৰভিউ মানে আচলতে ইণ্টাৰভিউ বুলি কোৱাতকৈ এইটো পাৰ্চনেলিটি টেষ্ট বুলি কোৱা বেছি ভাল ব্যক্তিত্বৰ পৰীক্ষাহে তাতে বেছি ভালকৈ হয় এতিয়া মই তাতে সোমাই কৰিছিলোঁ অসমীয়া টেক কৈছিলোঁ অসমীয়া আৰু তাত তেখেতলোকে জানে ইণ্টাৰভিউৱাৰসকলে জানে পেনেল যিখন থাকিব তেখেতলোকে জানে যে মই কি ছাবজেক্ট লৈ পাছ কৰিছোঁ তেখেতলোকৰ চব লিখা থাকে গতিকে মানে তেখেতলোকে মই সোমোৱাৰ আগতে জানে যে এই ল'ৰাজনে এডুকেশ্যন আৰু অসমীয়ালৈ পাছ কৰিছে গতিকে অসমীয়া সাহিত্য সম্পৰ্কীয় মোক সুধিছিল কিন্তু অসমীয়া কবিতাৰ কথা সুধিছে মোৰ ঠাই যিহেতু মই অৰিজিনেলি চিপাঝাৰৰ পৰা বিলং কৰোঁ তাৰে মানে সংস্কৃতিৰ কথা সুধিছে তাৰপিছত গীত মাতৰ কথা সুধিছে কোভিড পৰিস্থিতিৰ কথাও সুধিছে এনেকুৱা মানে মোৰ বহুতখিনি কথা সুধিছে আৰু মোৰ চাকৰি বাকৰি ৰিলেটেড কথা সুধিছে এইখিনিত এটা কথা
কোনোবা গোৱালপাৰাৰ হ'ব পাৰে, কোনোবা কামৰূপৰ হ'ব পাৰে, কোনোবা শিৱসাগৰৰ হ'ব পাৰে, কিন্তু ভাইভালৈ যোৱাৰ আগতে তেওঁ যি মিডিয়ামতে ভাইভাৰ কাৰণে সাজু হৈ নাযাওঁ কিয় নিজৰ অঞ্চলটোৰ বিষয়ে, নিজৰ সংস্কৃতিখিনিৰ বিষয়ে, নিজৰ ভাষা বা নিজৰ যদি কিবা সুকীয়া সাহিত্যও থাকে, ধৰক বড়ো সাহিত্য বা এনেকুৱা, সেইখিনি কিন্তু ভালদৰে জানি যোৱা ভাল। কাৰণ তেখেতলোকে এনেকুৱা মোটামুটি চব কথাই জানে আৰু কি ধৰণে প্ৰশ্নটো উত্তৰ দিয়ে তাৰ পৰাই তেখেতলোকে প্ৰশ্নটো নেক্সট প্ৰশ্নটো ঠিক কৰি লয় ইণ্টাৰভিউৱাৰসকলে। গতিকে সেই কথাটো এনেকুৱা যে ক্ৰছ কুৱেশ্যনো হ'ব পাৰে, এইবোৰ তাৰ কাৰণে মোটামুটি মানসিকভাৱে প্ৰিপেয়াৰ হৈ যোৱা ভাল। আৰু মোক কিন্তু অসমীয়াত সুধিছিল, মই আৰম্ভণিৰ পৰা শেষলৈকে মানে মই থেংক ইউ ছাৰ বুলি কৈ ওলাই আহিব পৰা নাই, মই ধন্যবাদ ছাৰ বুলি কৈ ওলাই আহিছোঁ, তেনেকুৱা তাৰমানে। ছাৰ এতিয়া ধৰক আমি মোটামুটি প্ৰিলিমছ আৰু মেইনছ যে অসমীয়াতে দিব পাৰি সেই কথাখিনি আমি পাতিলোঁ। এতিয়া ধৰক আপোনাৰ পৰা এইটো জানিম, যি এতিয়া নতুন জেনেৰেশ্যনৰ এক্সাম দিবলৈ মানে ইচ্ছুক, বহুতেতো ইংলিছত লিখে বুলিয়ে জানে বা বহুতে এতিয়া যে অসমীয়া লিখিব পাৰে বুলি জানিব, আপোনাৰ পৰা ধৰক এতিয়া তেওঁলোক এটা ইনস্পাইৰেশ্যন উৎসাহ পাব তেওঁলোকে যে অসমীয়া লিখিব পাৰি, তেওঁলোকে কেনেকৈ আৰম্ভ কৰিলে ভাল হ'ব বুলি ভাবে? আচলতে APSCৰ গোটেই কথাটো এনেকুৱা যে এইটো নলেজ বেছড কথা। একেবাৰে মানে এটা শব্দত যদি মই কওঁ মানে নলেজ বেছড প্ৰিপাৰেশ্যন এটা লাগে। তাৰ কাৰণে আমাৰ অসমীয়া মিডিয়ামত পঢ়া ল'ৰা ছোৱালীসকলো নিৰুৎসাহিত হোৱাৰ একো কাৰণ নাই। ইংৰাজীত যেনেকৈ মানে কুইজৰ কিতাপ আছে, আমাৰ অসমীয়াতো তেনেকৈ জানানে বুলি কিবা কিতাপ আছে, সেইবিলাক তেওঁলোক হ'ল প্ৰাথমিকভাৱে সাধাৰণ জ্ঞান আহৰণ কৰাৰ সুবিধা। জানানে এখন কিনি আনি যদি প্ৰশ্ন কিতাপ সোধে, ক'ৰবাত কুইজ কম্পিটিশ্যন কৰিলে তাতে অলপ মানে নলেজটো আৰু অলপ বেছি হ'ব। সেই কুইজ এটা বছৰত যদি এজন হাইস্কুলীয়া ল'ৰাই যদি 10-15খন কুইজ কৰে, বহুতখিনি নজনা কথা জানিব। আৰু একে সময়তে যদি তেওঁ ষ্টাডিটো অব্যাহত ৰাখে, ষ্টাডি মানে এনেকুৱা পেপাৰখনতে বহুত খবৰ পায়, পেপাৰখনৰ এডিটৰিয়েল পেজটো যদি সম্পূৰ্ণকৈ পঢ়েও কোনোবাই পেপাৰৰ ধৰক ইংলিছ পেপাৰ আপুনিতো অসমীয়া দিছে, এতিয়া ধৰক যিসকলে দিব তেওঁলোকে অসমীয়াত দিম বুলি ভাবি দিব, তেওঁলোকে ইংলিছ পেপাৰখন পঢ়িব নে অসমীয়া পেপাৰ পঢ়িলে ভাল হ'ব? সেই ধৰণে মই কোনে নকওঁ। এই কিছুমানে কয় দ্য হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়িলে উপকৃত হ'ব পাৰি, সেইটো নিজা নিজা ভিউৰ কথা। মই কৰিছিলোঁ কি, মই যিহেতু ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ মই ৰেগুলাৰ ফ'ল' কৰি আছিলোঁ, গতিকে আজিৰ তাৰিখতো মই কৈ গৌৰৱ অনুভৱ কৰোঁ প্ৰান্তিকত মই ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছটোৱে লিখিছোঁ। গতিকে মানে ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ সম্পৰ্কে মোৰ সাধাৰণ অলপ নলেজ থাকে। গতিকে সেইখিনি মই যিখিনি জানো সেইখিনি জনাখিনিকে সজাই পৰাই লিখিলে মোটামুটি প্ৰশ্ন এটা উত্তৰ হয়। কিন্তু এটা কথা, বেছিক নলেজখিনি কৰি লোৱা ভাল। আৰু সেইটোৰ কাৰণে অসমীয়া ইংৰাজী চব মিডিয়ামতে কিতাপ আছে মই জানো। আৰু নাজানিলেও আজিকালি মানুহৰ হাতে হাতে মোবাইল আছে, ইউটিউবত পটককৈ সেই ধৰক যিকোনো টপিক কৰিলে গম পায়। এটা কথা হ'ল সেই বস্তুখিনি সজাই পৰাই লিখিব জানিলেই হ'ল। আৰু APSC পণ্ডিত হ'ব নালাগে, APSC ক্লিয়াৰ কৰিবৰ কাৰণে পণ্ডিত হ'ব নালাগে, একদম এটা বিষয় অগাধ জানে সেইটো জানো, কিন্তু চব কথাই অকণমান জানিলে হ'ল। চবতকৈ ডাঙৰ কথা খবৰটো ৰাখি থ'ব লাগে। আজিৰ তাৰিখত আফগানিস্তানতনো কি হৈ আছে বা এই তেলৰ দাম যে ইমান বাঢ়ি আছে, কিয়নো বাঢ়ি আছে? কাৰোবাৰ মনত সেইধৰণৰ প্ৰশ্ন আহিছে, যাৰ প্ৰশ্ন আহিছে সি আকৌ উত্তৰটো বিচৰাৰ চেষ্টা কৰিব। এই এনেকৈ নলেজটো বাঢ়ে আৰু নলেজটো এনেকৈ বঢ়াব পাৰে ল'ৰা ছোৱালীয়ে। আৰু অসমীয়া চৰ্চা কৰাৰ যিসকলে মানে একেবাৰে নাজানে বা যিসকলে অসমীয়া সঁচাকৈ চৰ্চা কৰিম বুলি ভাবে, তেওঁলোকৰ অতি সহজ উপায় এটা আছে। পেপাৰখন উলিয়াই দিলে হ'ল, ডেইলি পেপাৰখন এডিটৰিয়েলটো থাকে, এডিটৰিয়েলটোতো শব্দ ভুল সাধাৰণতে নাযায় পেপাৰবিলাকত, সেই এডিটৰিয়েলটো লিখক। ডেইলি 15 মিনিট 10 মিনিট লিখিলে ডেইলি 10 মিনিটকৈ লিখক এডিটৰিয়েলটো। অসমীয়া খুব ভাল অসমীয়া ওলাব বা ভাল আৰ্টিকল এটা লিখক। এইবাৰ আপোনাৰ পৰা এইটো কথা জানিম, যি আমাৰ চিলেবাছ চেঞ্জ, এইবাৰ ধৰক আমাৰ জেনেৰেল ষ্টাডিজৰ বেছিখিনি পেপাৰ আছে। জেনেৰেল ষ্টাডিজখিনি এতিয়া ধৰক গোটেইকেইখন প্ৰায় 6খন নে 7খনমান জেনেৰেল ষ্টাডিজৰ পেপাৰ আছে। গোটেইখিনি এতিয়া অসমীয়াত লিখিম বুলি ভাবিছোঁ যেনিবা, মই ভাবিছোঁ লিখিম গোটেইখিনি অসমীয়াত। এতিয়া মই ক'ৰ পৰা কেনেকৈ পঢ়িম? সেইটো যিহেতু APSC এইবাৰ নতুনকৈ আৰম্ভ কৰিছে, এই ঠাউকতে কিন্তু ৰেডিমেড কিতাপ পোৱা অসুবিধা হ'ব, এই কেণ্ডিডেটখিনিৰ অসুবিধা হ'ব, সেইটো সঁচা কথা। তাৰমানে হয়তো এতিয়া কোনোবা পাব্লিচাৰে ভাবিছে আমি এইটো অসমীয়া মিডিয়ামত আমি এই ধৰণে কিতাপ উলিয়াওঁ বা ইংৰাজী মিডিয়ামতে হওক, আমি এই ধৰণৰ কিতাপ ওলালে APSC যিখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে আগ্ৰহ কৰিব, কিনিব। এতিয়া সেইটো কিন্তু ঠাউকতে পোৱা অসুবিধা আছে।
গতিকে এতিয়া অসমৰ আৰ্ট এণ্ড কালচাৰ বুলি এখন আছে সেইখন অলৰেডি UPSC চলি আছে UPSC সেইখন যদি কোনোবা সংগ্ৰহ কৰেও বা কোনোবা পাব্লিকেশ্যন প্ৰতিষ্ঠানৰ পৰা যদি সংগ্ৰহ কৰেও তাৰ লগত অসমৰ অকণমান এড কৰি ল'ব লাগিব অসমীয়া কলা সংস্কৃতি সম্পৰ্কে কিতাপ আছে একেবাৰে নোহোৱা নহয় কিন্তু সেই কিতাপবোৰ কোৰ্চ হিচাপে কৰা নহয় কিন্তু এতিয়া মই একচুৱেলি গোটেইখিনিৰ পৰা এইটো কথা মই বুজি পালোঁ যে ধৰক যিকোনো এখন কিতাপ পঢ়িয়ে মানে শেষ নহয় মানে APSC এখন কিতাপ পঢ়ি পাছ কৰিব পৰা পৰীক্ষা নহয় মানে ধৰক এটা সৰু ছাবজেক্টে তাৰ কাৰণে যথেষ্ট 50 পেজৰ কিতাপ এখন পঢ়িব লাগিব ছাৰ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে আপুনি চাকৰি কৰি আছিলে এই চাকৰি কৰাৰ পিছত বাকী সময়খিনিত আপুনি কেনেকৈ মানে টাইম উলিয়ালে পঢ়াৰ কাৰণে যিহেতু আপুনি অসমীয়া লিখিছে আপুনি অনুবাদো কৰিবলগীয়া আছে যথেষ্ট মানে এটা মানে গম পাইছেনে আচলতে মই আজি এতিয়াতো কৈ মই গৌৰৱে অনুভৱ কৰোঁ যে মই এটা সময়ত 3টা পৰ্যন্ত চাকৰি কৰিছোঁ তাৰে 2টা পাৰ্ট টাইমাৰ আছিল এটা ফুল টাইমাৰ তেনেকুৱা এটা কথা হ'ল মোৰ APSC বুলি নহয় যিকোনো এটা ভাল পৰীক্ষা দি পোৱা চৰকাৰী চাকৰি এটাৰ প্ৰতি মোৰ আগ্ৰহ এটা আগৰ পৰা আছিল গতিকে মই সেই ধৰণে প্ৰশ্নবিলাক উলিয়াই লৈছিলোঁ পুৰণা প্ৰশ্ন মই খুব পঢ়োঁ পেপাৰ কুৱেশ্যন পেপাৰ মই খুব পঢ়োঁ মানে APSCৰে পঢ়িছিলোঁ যেতিয়া মই ঠিক কৰি ল'লোঁ যে APSC দিয়া ভাল গতিকে মই তেতিয়া APSCৰ পুৰণা কুৱেশ্যন পেপাৰবিলাক কিনি আনি আৰু সেইবিলাক প্ৰশ্নবিলাক পঢ়াওঁ কি ধৰণৰ প্ৰশ্ন আমি মানে কথাটো এনেকুৱা হয় সাধাৰণতে নপঢ়া বিষয় কিন্তু বহুত পায় মোৰ এই প্ৰশ্নবিলাক তেওঁলোকে পায় কেনেকৈ মোৰ সেই প্ৰশ্নটো মানে মোৰ মনত খেলি থাকিল তেতিয়া মই ভাবিলোঁ আৰু মানে প্ৰশ্ন পঢ়োঁ গতিকে মই যিমানে প্ৰশ্ন পঢ়িলোঁ তেতিয়া মই দেখিলোঁ মানে পৃথিৱীখনত আমি যিখিনি জানো আমি যিখিনি কৰি আছোঁ তাতকৈ জানিবলগীয়া কৰিবলগীয়া বহুত কিবা কথা আছে গতিকে মই তেনেকৈ মোৰ আগ্ৰহটো দিনে দিনে বাঢ়ি গ'ল আৰু কাৰোবাৰ যদি আগ্ৰহ বাঢ়ে কিবা এটা কথাত তাক কোনো চাকৰি বাকৰি জাতীয় হেৰিয়ে বাধা দি ৰাখিব নোৱাৰে গতিকে মোৰ আগ্ৰহটো তেনেকৈ বাঢ়িল তেতিয়া মই মানে পৰিশ্ৰম কৰিবলৈ পঢ়িবলৈ বা মানে যিহেতু মই ইংৰাজীত পঢ়ি হ'লে অসমীয়াত মই বুজি পাওঁৱেই গতিকে মোৰ পঢ়ি বুজিবলৈ বা নিজকে পৰীক্ষাটো মানে সাজিবলৈ মোৰ অসুবিধা নহ'ল আনকি এনেকুৱা হৈছে মই বহুদিন ৰাতি অফিচৰ পৰা আহি পাওঁ 11টা যিহেতু মই সাংবাদিক আছিলোঁ পেপাৰত আছিলোঁ ৰাতি 11টা 10:30 আহি পাওঁ কোনোমতে ভাত কেইটামান খাই এই প্ৰশ্ন উলিয়াই লৈ পঢ়াত লাগি যাওঁ এতিয়া 2টা-2:30 বাজে তেনেকৈ পঢ়োঁ কফি খাওঁ আৰু মই চাহ খুব খাওঁ চাহ খাই ভাল পাওঁ কফি খাই ভাল পাওঁ আৰু মই ভাবোঁ চাহ আৰু কফিয়ে মোক মানে এনাৰ্জি দিয়ে নাজানো মোক কিন্তু এনাৰ্জি এটা দিয়ে আৰু মই সেই এনাৰ্জিটোৰে মানে পঢ়োঁ আনকি মই অফিচলৈও কিতাপ লৈ যোৱাৰ ৰেকৰ্ড আছে আৰু দৈনিক অসমত থাকোঁতে মোৰ এখন হিষ্ট্ৰী কিতাপ দৈনিক অসমত কোনোবা চুৰ কৰিয়ে নিলে মই এখন নটিচো দিছিলোঁ পিছত সেইখন নাপালোঁ বিচাৰি নাজানো এই নহওক মানে অফিচতো মই পঢ়া শুনা কৰিছিলোঁ আৰু মোবাইলত পঢ়োঁ এই কিতাপৰ পেজবিলাক মোবাইলত ফটো মাৰি লৈ গৈ প্ৰশ্ন উত্তৰবিলাক মই পঢ়ি থাকোঁ মানে সেই মোবাইলটোতে চাই থাকে কিন্তু কথাটো হৈছে কি আচলতে মই সেই প্ৰশ্ন উত্তৰবিলাক মই পঢ়ি থাকোঁ মানে তেনেকৈ আপুনি যেনেকৈ ফ্ৰী টাইম যেতিয়াই মই ফ্ৰী টাইম পাওঁ সেইখিনি মই ইউটিলাইজ কৰিছোঁ তো ছাৰ আপোনাৰ পৰা আৰু এটা কথা এতিয়া জানিম যে যিখিনি এতিয়া ধৰক ডিগ্ৰী লেভেলত পঢ়ি আছে বা হাইস্কুল বা আজিকালি হাইস্কুলীয়া মানে লেভেলত আছে তেওঁলোকৰ কাৰণে বা সকলোৰে কাৰণে আপুনি কি কেনেকৈ ভাবে মানে কেনেকৈ প্ৰিপেৰেশ্যন কৰিলে ভাল বুলি ভাবে তেতিয়াৰ পৰা আচ্ছা মোৰ ব্যক্তিগত অনুভৱৰ পৰা মই ক'ব পাৰোঁ যে মানে হাইস্কুলীয়া লেভেলৰ পৰা APSCৰ কাৰণে কিন্তু প্ৰিপেৰেশ্যন কৰিব পাৰে ল'ৰা ছোৱালী কেনেকৈ পাৰে আমিতো APSC সম্পৰ্কে একো জনা নাছিলোঁ আমি যেতিয়া হাইস্কুলত পঢ়োঁ মই অতি পিছপৰা ঠাইত ল'ৰা আছিলোঁ সেই ঠাইলৈ এতিয়াও ডেইলি পেপাৰ নাযায় মই বেলেগৰ পৰা কিতাপ খুজি আনি আমি ষ্টাডি চাৰ্কল বনাই এনেকৈ কৰিছিলোঁ আৰু বছৰি আমি কুইজ কম্পিটিশ্যন কৰোঁ আৰু বেলেগ ক'ৰবাত কবিতা আবৃত্তি বা তৰ্ক প্ৰতিযোগিতা এইবিলাক কিতাপ পুৰস্কাৰ দিয়ে সেইবিলাক পঢ়োঁ এতিয়া হাইস্কুল পৰ্যায়ত যদি কোনোবা ল'ৰা ছোৱালীয়ে ভালকৈ কুইজ কম্পিটিশ্যন কৰে 2 নম্বৰতে যদি তৰ্ক প্ৰতিযোগিতাত ভাগ লয় 3 নম্বৰতে যদি ৰচনা প্ৰতিযোগিতাত ভাগ লয় আৰু 4 নম্বৰতে যদি মানে যিকোনো খৰচী মাৰি পঢ়াৰ আগ্ৰহ এটা যদি মনত ইনটুইশ্যন মানে প্ৰজ্ঞা যিটো সেইটো জগাবৰ কাৰণে মানুহে আগ্ৰহ এটা যদি মনত জগাই ল'ব পাৰে এই 4টা কথাই কিন্তু ল'ৰা এজনক APSC পাৰপাজত নহয় যিকোনো সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষা বা
মানে চাকৰি জাতীয় পৰীক্ষাত কিন্তু আগবঢ়াই লৈ যোৱাত সহায় কৰিব পাৰে গতিকে কুইজটো কিন্তু দৰকাৰ কুইজটো এইকাৰণে দৰকাৰ সেইটো বস্তুনিষ্ঠ প্ৰশ্ন কুইজটোৱে মানুহক পঢ়িবলৈ আগ্ৰহ কৰে কুইজ বিচাৰি যাওঁতে বেছি কথা পঢ়া যায় সেইটো হয় তৰ্ক প্ৰতিযোগিতাত এটা ছাবজেক্ট দিয়ে সেই ছাবজেক্টটো সপক্ষে বিপক্ষে চাব লাগে তাৰ কাৰণে ষ্টাডি কৰা দৰকাৰ হয় এই ইণ্টাৰনেশ্যনেল কি ষ্টেজত এতিয়া কি হৈ আছে সেইবোৰ চাবলগীয়া দৰকাৰ হয় মানে কুইজে যুক্তি মানে তৰ্ক প্ৰতিযোগিতাত যুক্তিটো আনি দিয়ে পজিটিভ নিগেটিভ যুক্তিটো আনি দিয়ে আৰু লগতে ৰচনা প্ৰতিযোগিতা ছাবজেক্ট এটা দিয়ে ৰচনাৰ লগতে সেই ছাবজেক্টৰ লগত মিলাই ডাটা দিব লাগে বুজি পাইছে সেই কথাবোৰ যদি কোনোবাই চৰ্চা কৰে সেইবোৰ যদি কাৰোবাৰ আগ্ৰহ থাকে তেতিয়াহ'লে কিন্তু সেইজনৰ কাৰণে ৰিলেটিভলি সহজ হয় ছাৰ এতিয়া আৰু এটা কথা জানিম একেবাৰে শেষৰ মানে পৰ্যায়লৈ আহিছোঁ ধৰক আপুনি কি কিতাপ পঢ়িছিলে আপুনিতো ক'লে যে যিকোনো কিতাপ আপুনি ইংলিছত পঢ়িছিলে ইংলিছত পঢ়ি পেলাই আপুনি অনুবাদ কৰিছিলে গতিকে আপুনি সেই কি কিতাপ পঢ়িছিলে সেইটো যদি এবাৰ কৈ দিয়ে দৰ্শকক ভাল পাব তেওঁলোকে সেইটো পোনে পোৱা অলপ অসুবিধা তথাপিও মই হৈছে কি যিহেতু মই চাকৰি কৰি আছিলোঁ মই ঠিক কৰি ল'লোঁ যে মই কেইখনমান গাইড বুক কিনি আনিম মেইনছৰ কাৰণে মেইনছৰ কাৰণে গাইড বুক পঢ়িলে মোটামুটি প্ৰিলিমছৰ কাৰণে হৈ যায় গতিকে মেইনছৰ কাৰণে গাইড বুক কিছু ল'লোঁ লৈ সেই গাইড বুকখিনি পঢ়োঁতে ইংৰাজী আছিল দেই সেইবোৰ সেই গাইড বুকখিনি পঢ়োঁতে কিন্তু মোৰ অসমীয়াৰ কাৰণে প্ৰিপেৰেশ্যন যথেষ্টখিনি হৈ গৈছিল এখন চন্দ্ৰপ্ৰকাশৰ আছিল তথ্য আৰু মানে লেখাৰ ষ্টাইলটো আৰু লেংথ গোটেইখিনি সুন্দৰকৈ আছিল সেই বস্তুখিনি মানে মই জানিব বিচাৰিছোঁ অসমীয়াত আছিল নে সেই কিতাপখন কিতাপখন ইংৰাজী মই যে ক'লোঁ মই মানে এই মোৰ এই ক্ষমতাটো কামত লগালোঁ যে মই ইংৰাজীত পঢ়িলোঁ অসমীয়াত মই তাৰমানে কি ইংৰাজীত ৰ'জ বুলি পঢ়িলোঁ কিন্তু অসমীয়াত মই গোলাপ বুলিহে জানি থৈ দিলোঁ সেইটো কাৰণে মানে কথাটো হ'ল এনেই APSC যিসকলে ইংলিছতে লিখক মানে যিখিনি কিতাপ এনেই ইউজুৱেলি পঢ়ে সকলোৱে আপুনি সেইখিনিয়ে পঢ়িছে গতিকে আপোনালোকক মই গোটেই কিতাপৰ যিখন লিষ্ট আছে মই ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম আপোনালোকে তাত গৈও চেক কৰি পেলাই চাব পাৰিব তো ঠিক আছে ছাৰ তেতিয়াহ'লে আজি আমি গোটেইখিনি কথাই পাতিলোঁ আজি আচলতে প্ৰিলিমছৰ কথা এটা কাৰণে পতা নাই কাৰণ যিসকলে জানে ধৰক APSC কাৰণে প্ৰিপেয়াৰ কৰি আছে প্ৰিলিমছ মেইনছ আৰু ভাইভা হয় বুলি সকলোৱে জানে খালি মাত্ৰ এটা বস্তু সকলোৰে কনফিউজন আছিলে যে অসমীয়াত লিখিব পাৰি নে নোৱাৰি চ' আজি আপোনালোকৰ চাগে সেই কনফিউজনটো আপোনালোকৰ দূৰ হ'ল কাৰণ অসমীয়াত লিখি পাছ কৰি বৰ্তমান 7 নম্বৰ ৰেংক পাই থাকোঁ 7 নম্বৰ ৰেংক পাই তেওঁ আজিৰ ডেটত চাকৰি কৰি আছে গতিকে আপোনালোকে যদি ভাবিছে অসমীয়াত প্ৰিপেৰেশ্যন কৰিম বুলি আপোনালোকে ভিডিঅ'টোত চাগে গম পাইছে সকলোখিনি ছাৰে অলৰেডি আপোনালোকক কৈছে গতিকে সেইদৰে আপোনালোকে ফ'ল' কৰক আৰু আপোনালোকে মই ভাবোঁ নিশ্চয় সফলতা পাবলৈ সক্ষম হ'ব ঠিক আছে ছাৰ আপোনাক ধন্যবাদ জনালোঁ আপুনি এইখিনি সময় দিয়াৰ কাৰণে আমাক আৰু আপোনালোকে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ সকলোকে শ্বেয়াৰ কৰি দিয়ক যোনে যোনে এই ভিডিঅ'টি বিচাৰি আছিলে ঠিক আছে থেংক ইউ নমস্কাৰ